বন্ধুসকল কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ভিডিঅ'টোত মই ফালিব গৈ আছোঁ যে কুকুৰ মুঠ খায় কুকুৰ মুঠ খায় নাম হৈছে টেঙা নীতি ঠিকেই শুনিছে। মই আজি ধুম এই কুকুৰৰ মুঠ খোৱাটো টেঙা নীতি পুঙি বাইদেৱে কি কৈছে এই মাইকী মানুহজনীক ইমান ডাঙৰ মাইকী মানুহজনীক শুনক। পুখুৰী পানী লুনিয়া ভেন নাপায়। পুখুৰীত কেলা আপুনি ঠেং দাঙি মুতিছিলে নে আপোনাৰ ঘৰৰ কুকুৰটোৱে? বন্ধুসকল আপোনালোকে জানেই যিহেতু আম টেঙা তিনিটা নেমু টেঙা তিনিটা এই মানুহজনী সামাজিক মাধ্যমত কিমানখিনি ভাইৰেল হৈছে আৰু ভাষা নাজানিলেও অসমীয়া ভাষাটো নাজানিলেও বহুতখিনি চেষ্টা কৰে আৰু মানুহজনীয়ে কৈছে প্ৰত্যেকটো ভিডিঅ'তে কৈছে যে অসমীয়া ভাষাটো তেখেতে যে ভালকৈ ক'ব নোৱাৰে, যিহেতু কিবা ভুল হ'লে ক্ষমা কৰিবলৈ। সেয়েহে সেই মানুহজনীৰ ওপৰত এই কুকুৰৰ মুঠ খোৱা এই টেঙা নিদিবাটোৱে কেনেকৈ কৈছে, তাৰ কি মাক নাই, তাৰ কি ভনীয়েকহঁত নাই, সি যে মানুহজনীক এনেকৈ কৈছে ডাঙৰ মানুহজনীক, তাৰ তাৰমানে ভিউজ লাগে, মেইন ভিউজৰ লগত কথা। কুকুৰৰ পোৱালি ইমানখিনি ভাইৰেল হ'লি আৰু ইমানখিনি মানুহে তোক ছাপোৰ্ট কৰে আৰু তই ইমানখিনি কৰি থাক, তোৰ লাজ নালাগে? रुको जरा सबर करो बोला धक्का मुक्की नहीं करने का आराम से लेने का हाँ এক ছেকেণ্ড, কুকুৰৰ মুখ যে নিমখে সেইটো মই কেনেকৈ গম পালোঁ? मजा आया। তই কুকুৰৰ মুঠ খোৱাই নাই তেতিয়াহ'লে তই কি গম পাবি কুকুৰৰ মুঠ টেঙা নে মিঠাই নে নিমখীয়াই? তই নিশ্চয় খাই আছ, সেইটো কিন্তু তই গম পা কুকুৰৰ মুঠ কেনেকৈ। অকল এয়াই নহয় আৰু আছে, ৰখক। আপোনাৰ গান শুনি ন অকল কাণে দিয়ে তেজ নোলাব। পেঞ্চত পাইলছ নোহোৱা মানুহৰো কেলা পাইলছ হৈ যাব বে। তই গান শুন নুশুন সেইটো তোৰ লগত কথা। তই গান নুশুন নাই, তই স্কিপ কৰি দে, গান নালাগে শুনিবলৈ। আৰু তই সেই গান শুনি আকৌ মানুহজনীক ইমানখিনি অভদ্ৰামি কৰিবি আৰু তাইৰ ওপৰত ৰ'ষ্ট ভিডিঅ' বনাবি, সেইটো কথা হ'ল নেকি? তই ইমান ডাঙৰ মানুহজনীক ইমানখিনি অসন্মানি কৰাবি, অসভ্যসকল। আজি ভিডিঅ'টো ইমানেই আছিলে আৰু মোৰ যদি কিবা ভুল হৈছে তেতিয়াহ'লে মোৰ ফালৰ পৰা আপোনালোকক মই ক্ষমা মাগিছোঁ। আৰু এই ভিডিঅ'টো বনোৱা উদ্দেশ্য আছিলে যে এই আম টেঙা তিনিটা নেমু টেঙা তিনিটা এই মানুহজনীক বহুতখিনি ট্ৰল কৰি আছে। সেয়েহে আজি মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য আপোনালোকেও যে এই মানুহজনীক ছাপোৰ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিহেতু মই নতুন। সেয়েহে কিবা ভুল হ'লে ক্ষমা কৰি দিব। আজিৰ কাৰণে ইমানেই আছিলে, বাই।